নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কবি অজয় কুমাৰ বৰাৰ এটি নতুন কবিতা। কবিতাৰ শিৰোনাম স্বাভিমান। লুইতৰ পাৰত বহি ঢৌবোৰ লেখি থাকোঁতেই অস্তাচলৰ বেলিটো কাঁহী এখনৰ সমান বহল হৈছিল। পাৰঘাটত জাহাজে উকিয়াওঁতেই ছাঁটোৱে ক্ৰমে ক্ৰমে দীঘল হৈ মোৰ পৰা দূৰত্ব বঢ়াইছিল। মই জানো নৈ পাৰ তোমাৰ ভাল নালাগে। নৈ ঢৌবোৰে সাগৰৰ লহৰৰ দৰে তোমালৈ আনন্দৰ জোৱাৰ নানে। কিন্তু নৈ বুকুৰ মাজত, নৈ কোবাল সোঁতত মই বিচাৰি পাওঁ মোৰ সোণালী শৈশৱ, মোৰ জীৱন যৌৱন আৰু ককাদেউতাৰ সপোন। অস্তাচলৰ ৰবিৰ কিৰণত তেজাল হৈ পৰা লুইতৰ পানীত সাহসবোৰ উভতাই পাওঁ, জঠৰতা ভাঙি স্বাভিমানৰ ৰণুৱা ঘূৰাই চেকুৰে। লুইতৰ পাৰত বহি শিশুৰ পাভলুটিবোৰ চাই মই বাংময় হৈ পৰোঁ। এই কবিতাটি আপোনাৰ যদি ভাল লাগিছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।